হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 5:30 বাজে। মই ৰাতিপুৱা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ফুৰিব গৈছোঁ। এনেকৈ ৰাতিপুৱা ফুৰিলে স্বাস্থ্যৰ কাৰণেও ভাল। ইমান ঠাণ্ডা ঠাণ্ডা গৰমৰ দিনত বতাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত দেখাই পাইছে কি ধুনীয়া শব্দ কৰিছে চৰাইবিলাকে, আৰু বেছি মজা লাগছে সেইকাৰণে ফুৰি পেলাই। আৰু এইফালে নদীৰ শব্দ, পানী কিমান এতিয়া। আৰু মই আহি পেলাই এইফালে এতিয়া প্ৰথমতে বাহিৰে বাহিৰে আহি খিৰিকীখন খুলি দিলোঁ, ইমান গৰম। আৰু এখন ফেন চাওক, ৰাতি 2টা ফেন লাগে, ইমান গৰম। আমাৰ কথাটো বাদে, এই ছোৱালীজনী আৰু ইমান গৰম, তাৰ এটা ফেন দিলে নহয়েই। ষ্টেণ্ড ফেনো লাগে আৰু চিলিং ফেনো লাগে। ফেনটো মই ছাইড কৰি থৈ দিলোঁ। আৰু সিফালৰ খিৰিকীখন খুলি দিয়াৰ পিছত ইফালে পিছফালৰটো মই খুলি দিলোঁ। ইমান গৰম মানে কি ক'ম আৰু, খিৰিকী মাৰি থ'বই নোৱাৰি। গৰমত একেবাৰে মানে হিট হৈ যাওঁ। ফেনতো কাম নকৰা হৈ গৈছে। আৰু আমাৰ পিছফালে চাওক বাৰীখন কি মজা লাগে। মই খিৰিকী এনেকৈ মেলি দি বহুতখিনি টাইম, প্ৰায় 10 মিনিটমানকৈ চাই থাকোঁ সদায়। বৰষুণ চৰষুণ দিলেও এনে ভাল লাগে চাই পেলাই। এই প্ৰকৃতিৰ মাজত এনেতো দূৰত যাব নোৱাৰি, চাব পাৰি আৰু চাওক ভাল লাগিছে নে নাই চাবচোন। আৰু এইফালে মই খিৰিকী খুলি দি পেলাই এইফালে বিচনা ঠিক কৰি আছোঁ। সৰু ছোৱালী থাকিলে কি ঘৰৰ বিচনা চিচনা কোনো বস্তু ঠিক ঠাক হৈ নাথাকে, একেবাৰে অৱস্থা নোহোৱা কৰে। এতেনে ঠিক কৰোঁ আৰু এতেনে আৰু বেয়া কৰে, সেইকাৰণে মোৰ ৰাগ উঠি যায় কেতিয়াবা। দেখছে না ছোৱালীজনী কেনেকুৱা অত্যাচাৰ কৰে মোৰ লগত। মই মানে এনেকৈ হালবই নোৱাৰি, কোনো মানুহ নোৱাৰে ঘৰখনত। তাই ঘূৰা বুলি ভাবি পিঠিত উঠি পেলাই দৌৰি আৰু বিচনাখনত দেখছে না কেনে লাফাই থাকে। কাৰ ছোৱালী এনেকুৱা কৰে ক'বচোন মোক, আৰু কাৰোবাৰ কৰে যদি। এইফালে মোৰ ঘৰ ঝাৰু দিয়া হৈ গ'ল, এতিয়া ঘৰ মুচিম। ৰাতিপুৱা কামখিনি সোনকালে হ'লে দিনটো আজৰি পোৱা যায়, নহ'লে উঠাত দেৰি হ'লে কাম চাম সেইদিনা আৰু দেৰি হৈ যায়, কামৰ লগত সময়ৰ লগত নিমিলেই আৰু। সেইকাৰণে আজিকালি ৰাতিপুৱা উঠা কৰিছোঁ। আগতে মানে ভাবছিলোঁ দেৰি কৰি উঠোঁ টোপনি এলাহতে, তাৰপিছত দেখা পাম এই দিনটো দেখোন মোৰ টাইমেই নিমিলে। ছোৱালীৰ ভেজাল, আকৌ স্কুলত লৈ যাবলৈ, কাপোৰ ধোৱা, কিমান কাম নিজৰ খাৱাৰ কাৰণে টাইমেই নোকোলায়। সেইকাৰণে আজিকালি মানে ৰাতিপুৱা উঠা কৰিছোঁ। ৰাতিপুৱা উঠিলে এনাৰ্জিও পোৱা যায়, ফুৰাৰো টাইম পোৱা যায়। সেইকাৰণে ৰাতিপুৱা উঠিলে ভাল আৰু। আমাৰ ঘৰখন মোচা হৈ গ'ল, তাতে মই টেবুলখন মুচি আছোঁ। মানি প্লেণ্ট নহয়, কিবা বেম্বু গছটো মানে লাকি বেম্বু বুলি কয়। মই এইটো চাফা কৰি ল'লোঁ, আৰু এইফালে বাস্কেটটো চোৱা আছে, তাতে মই মানে গাড়ীৰ চাবিখন থৈ দিওঁ। আৰু এতিয়া মই কাপোৰকেইটা ধুম। কাপোৰকেইটা ধুলে বৰ্তমানৰ কাৰণে কামখিনি শেষ আৰু ঘৰৰ কাম। মই গা ধুই আৰু ৰেডি হৈ চাহখিনি খাম, তাৰপিছত মন্দিৰত যাই পূজা চূজা দিম। আজি ৰাতিপুৱাৰ কামখিনি মোৰ বৰ্তমানৰ কাৰণে শেষ হৈছে, আৰু ইমান কাম দেখাব নোৱাৰি। ধুনু, ছাগলীটো এৰি দিয়া, মায়েকে মাতি আছে নহয়।
দি দিয়া না মই খুঁজে কৰি দাই ভিতৰত দিম তুমি এটা বুকুত আম কৰিবা ধনীয়ে আম খাব মই আম কাটি দিছোঁ মোক বোলে খাব নিদিয়ে নিজেই খাব খাওয়ার মশন না চাইয়ে টেস্টি লাগছে নাকি শুনো টেস্টি লাগছে